স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি মই গোটা মগু লৈছোঁ তাৰকা বনাবৰ বাবে। এইখিনি মই তিয়াই লৈছিলোঁ, কালিয়ে তিওৱা আছিলে আৰু এতিয়া এইখিনি মই বইল কৰি ল'ম। ইয়াতে এতিয়া মই অকণমান নিমখ জোখমতে দি লৈছোঁ। মগুখিনি মোৰ বইল কৰা হৈ গ'ল। এতিয়া মই জোখমতে মিঠাতেল দি লৈছোঁ। তেলখিনি ভালকৈ গৰম হ'ব দিম। তেলখিনি মোৰ গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াতে মিহিকৈ কাটি লৈছিলোঁ পিঁয়াজখিনি দি দিছোঁ আৰু অকণমান নহৰু মই থেতালি লৈছিলোঁ, নহৰুখিনিও দি দিছোঁ। একেবাৰে মিহি কৰা নাই নহৰুখিনি, অকণমান গোটা গোটা কৰি ৰাখিছোঁ। এতিয়া মই এইখিনি ৰঙচুৱা হোৱালৈকে ভালকৈ ভাজি ল'ম। পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ গ'ল। ইয়াতে এতিয়া মই এটা সৰু বিলাহী কাটি লৈছিলোঁ, বিলাহীটো দি দিছোঁ। বইল কৰোঁতে মই হালধি দিয়া নাছিলোঁ, সেইবাবে ইয়াতে অকণমান হালধি দি ল'লোঁ আৰু এয়া 1 চামুচ ধনিয়া গুড়ি, 2 চামুচ দিলোঁ মই ধনিয়া গুড়ি আৰু 1 চামুচ চিকেন মছলা। এইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। অকণমান মই পানী দি লৈছোঁ মছলাখিনি মিক্স হোৱাকৈ। আৰু অকণমান মই পানী দি লৈছোঁ, মছলাখিনি অকণমান লাগি ধৰা নিচিনা লাগিছে। বিলাহীখিনিও ভাঙি যাব আৰু মছলাখিনিও মিক্স হ'ব, সেইবাবে মই অকণমান পানী দি ল'লোঁ আৰু এয়া মই আদা থেতালি লৈছিলোঁ, আদাখিনি দি দিছোঁ। তাৰকাত আচলতে আদাটো অকণমান সৰহকৈ দিব লাগে, আদাৰ গোন্ধটো আহিব লাগে ভালকৈ, সেইবাবে আদাখিনি মই অকণমান সৰহকৈ দিছোঁ আৰু এইকেইটা জলকীয়া। এতিয়া মই ইয়াতে মগুখিনি দি দিম। বইল কৰোঁতে মই নিমখখিনি দিয়ে আছিলে, সেইবাবে মই আৰু নিমখ নিদিওঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব শেষলৈকে। আৰু মই ইয়াতে এতিয়া অকণমান কলখাৰ লৈছোঁ, কলখাৰখিনি দি দিম এতিয়া। বৰ বেছি নাই দিয়া, 2 চামুচমান হ'ব ইয়াতে, তাৰে আধাটো মই দিছোঁ। এতিয়া মোৰ তাৰকাখিনি বনোৱা হৈ গ'ল, বেছি দেৰি উতলাব নালাগে। এয়া মোৰ তাৰকাখিনি ৰেডি হৈ গ'ল। কলখাৰ দিয়াৰ বাবে কালাৰটো খুব ধুনীয়া আহিছে আৰু গোন্ধটো খুব ধুনীয়া আহিছে। আৰু এইজোপা তিতা ফুলৰ গছ, ইয়াৰ কিবা বেলেগ নাম আছে যদি মই নাজানো, তিতা ফুল বুলিয়ে জানো। এইখিনি এতিয়া মই বনাম। এইখিনি মই এনেকৈ এটা এটাকৈ এৰুৱাই ল'লোঁ, ভালকৈ ধুই মই চাফা কৰি লৈছোঁ। এতিয়া মই এইখিনি বনাম। এখন কেৰাহী মই গৰম কৰি তাতে মিঠাতেল দি লৈছোঁ, বৰ বেছি মিঠাতেল নাই দিয়া। ইয়াতে মই অকণমান নহৰু থেতালি লৈছিলোঁ, সেইখিনি দি দিছোঁ আৰু উঠিলা সৰু তেজপাত আৰু ইয়াত শুকান জলকীয়া দিওঁ বুলি ক'লে দিব পাৰে। নহৰুখিনি অকণমান কেঁচা কেঁচা কৰি ৰাখিছোঁ, একেবাৰে ৰঙচুৱা কৰা নাই। এইখিনি এতিয়া মই ভালকৈ ভাজি লৈছোঁ। তাতে মই এতিয়া অকণমান জোখমতে নিমখ দি ল'ম। হালধি নিদিওঁ মই ইয়াত, কাৰণ মই ইয়াত খাৰ দিম, খাৰ দিলে হালধি নিদিয়ে। ইয়াতে এতিয়া মই পানী দি লৈছোঁ, আগতে অলপমান গৰম পানী দি লৈছোঁ। ইয়াতে এতিয়া মই অলপ ভাত দি লৈছোঁ।
বৰ বেছি নাই দিয়া, অকণমান দিছোঁ। ফুলখিনি সৰহ হ'লে ভাতখিনি অকণমান বেছিকৈ দিব পাৰে। এতিয়া মই ভাতখিনি সিজালৈকে অকণমান উতলাই ল'ম। তাৰ আগতে অকণমান মই খাৰ দি ল'ম। খাৰখিনি কোনো মই যোগ কৰি লোৱা নাই, এনেই আন্দাজমতে দি দিছোঁ। সেইখিনি মোৰ ধুনীয়াকৈ সিজি আহিলে ভাতখিনি অকণমান লেট খাব লাগে খাৰখিনিৰ লগত। এতিয়া মোৰ ফুলখিনি সিজি গ'ল ধুনীয়াকৈ। একেবাৰে পনীয়া কৰিব নালাগে, অকণমান গ্ৰেভি কৰি ৰাখিব লাগে। আৰু এইফালে মই বনাই আছোঁ কাঠআলু ফ্ৰাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ কৈছোঁ, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।